নমস্কাৰ বন্ধু বান্ধৱীসকল মই ঋষি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল ঋষি এণ্ড আভনিৰ আন এটা ভিডিঅ'লৈ। আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সকলোতকৈ অলপ বেলেগ ধৰণৰ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোত আমি দেখুৱাম নতুন অসমীয়া চিনেমা একলব্যখনৰ বিষয়ে, য'ত আমি অভিনয় কৰা দেখা পাম কমল লোচনক। গতিকে আহকচোন বন্ধুসকল আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু তাৰ আগতে আমি সকলোকে অনুৰোধ কৰোঁ যে যিসকল আমাৰ চেনেলত নতুনকৈ আছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবলৈ একেবাৰে নাপাহৰে। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ ভিডিঅ'ত এটা লাইক কৰা নাই তেতিয়াহ'লে এটা লাইক কৰি দিব। তেনেহ'লে আহক আমি আকৌ এবাৰ যাত্ৰা কৰোঁ খবৰৰ পৃথিৱীলৈ। অহা 7 জানুৱাৰীত ৰিলিজ হ'বলগীয়া নতুন অসমীয়া চিনেমা একলব্যত আমি অভিনয় কৰা দেখা পাম কমল লোচনৰ উপৰিও ৰূপচন্দ শৰ্মা, অতনু মহন্ত, কৰিশ্মা পূজাৰী আৰু হিমাংশু গগৈৰ দৰে তাৰকাসকলক। আৰু এতিয়া আমি আপোনালোকক দেখুৱাব লৈছোঁ একলব্য চিনেমাখনৰ প্ৰথমটো ট্ৰেইলাৰ। সিলেকশন ভুল হৈছে আপোনাৰ। ভুল হৈছে সিলেকশন। বাজনা বজাও। তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মোৰ এটাই ল'ৰা, সি হ'ল বিজয়। মোৰ কথাটো বুজা। মই ঘিণ কৰোঁ তোমাক। কাবে এবাৰ শুনা প্লিজ। আবে সিদিনা কি হৈছিল এবাৰটো শুনা তুমি। যোৱাৰ পাছত গোটেই ঘৰখনে শেষ হৈ গ'ল। নাজানো কিয় মই তোমাৰ চকুত মই মোৰ মাক বিচাৰি পাওঁ। বান্ধৱীসকল একলব্য চিনেমাখন চিনেমা হলত গৈ চাবলৈ যাতে কোনেও নাপাহৰে, কাৰণ আমাৰ অসমীয়া চিনেমা জগতখনত অসমবাসীৰ মৰম অতিকৈ প্ৰয়োজন। আৰু অতি সোনকালে আমি নতুন নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। বাই বাই।